দৰঙীয়া ৰন্ধন তৰফৰ পৰা মই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। যদি আপোনালোক মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আজি মই বনাব লৈছোঁ খাটি গৰু গাখীৰৰ ঘিউ। ঘিখিনি বনাবলৈ হ'লে প্ৰথমে আমাক লাগিব গাখীৰৰ ফেনখিনি। আমি প্ৰত্যেক দিনাই গাখীৰখিনি পাগোতে যিখিনি ওপৰত চামনি বন খায়, সেই চামনিটো আমি থৈ যাব লাগিব। চামনিখিনি এনেকৈ 20-25 দিনমান থোৱাৰ পিছত ঘিখিনি বনাব লাগিব। এতিয়া মই এইখিনি 20-25 দিনমানৰ ফেন আজি মই বনাম। প্ৰথমে বনাবলৈ হ'লে এইখিনি ঘুটনিৰে বৰ ধুনীয়াকৈ এনেকৈ ঘুটি ল'ব লাগিব। যিমানে এনেকৈ বেছিকৈ ঘুটি লোৱা হয়, ঘিখিনি তেনেকৈ বেছিকৈ ওলায়। এনেকৈ 5 মিনিটমান সময় ঘুটিব লাগিব। ধুনীয়াকৈ এইখিনি মিলি যাব লাগিব। মই ঘুটি আছোঁ। এইখিনি ঘুটা হোৱাৰ পিছত ধুলেও ধুব পাৰি, কিন্তু মই নুধুওঁ। বেছি দিন পুৰণা হ'লে ধুব লাগে। মোৰখিনি বেছি দিন পুৰণা হোৱা নাই, সেইকাৰণে মই নুধুওঁ, নোধোৱাকৈ বনাম। এতিয়া মই গেছটো জ্বলাই দিম। মই গেছটো জ্বলোৱাৰ পিছত এনেকৈ লাৰি থাকিম। এনেকৈ লাৰি থাকিম। এনেকৈ 15 মিনিটমান সময় এনেকৈ ভাজি থকাৰ পিছত এয়া ঘিখিনি ওপৰলৈ উঠি আহিছে। এনেকৈ ভাজি থাকিব লাগিব আৰু অকণমান সময়, গোটেইখিনি এনেকৈ ঘি হৈ যাব। এতিয়া এয়া গোটেইখিনি আমাৰ ঘি এতিয়া হৈ গ'ল। এয়া অকণমান ৰঙচুৱা হৈছে। এতিয়া মই এইখিনি এখন পাতল কাপোৰত চাকিম। চাকাৰ পিছত ঘিখিনি ওলাই যাব। এতিয়া এইখিনি মই এয়া পাতল কাপোৰখনত এনেকৈ ঢালি দিলোঁ। চোলাটো মই এনেকৈ লাহে লাহে বান্ধি গৰমে গৰমে আতিব লাগিব। আতি লোৱাৰ পিছত আমাৰ এইখিনি হৈ গ'ল। এনেকৈ আপোনালোকে বনাই চাবচোন। গৰুৰ ঘি বৰ লাগতিয়াল, বহুত অসুখতো এইবিলাক লাগে। আপোনালোকে বনাব, যদি ভাল পায় মোক কমেণ্টত জনাব। আজিলৈ ইমানেই, ধন্যবাদ।